বেছি গৰম পৰিছে তাৰ কাৰণে বোলো ভাবিলো নেমু টেঙা এটো মানে নাখাও আপোনালোক যে কৈছিলো বেলেগ এটা বস্তু কয় বলক আজি কৰো 10 টকাতে সেলফ কেয়াৰ যেহেতু আজি ইন্টাৰনেশনাল সেলফ কেয়াৰ ডে সেইকাৰণে ভাবিলো ঘৰতে অকমান সেলফ কেয়াৰ কৰি দিও যেহেতু ৰ'দে বহুত বেছি ডাকিছে কোলা পৰি গৈছে সৰু সৰু ব্লেক স্পট হৈছে সেইবাবে ঘৰতে থকা দৈ কফি আৰু নেমু টেঙাৰে এটা ধুনীয়া পেক বনাই ললো আৰু বনোৱাৰ পিছত যেতিয়া লগালো ওৱাও মোৰ স্কিনখন কিমান ধুনীয়া সফট লাগিছে আৰু সেলফ কেয়াৰ বুলি ক'লে ইন্টিমেট পাৰ্ট বা ইন্টিমেট এৰিয়াখিনি হাইজিন কৰি ৰখাটো আহি পৰে নহয় জানো আৰু সেই কাৰণে মই ব্যৱহাৰ কৰিছো everteen বিকিনি লাইন ক্ৰীম হেয়াৰ ৰিমুভাৰ আৰু ইয়াত আছে নেচাৰেল কেমামাইল এক্সট্ৰেক্ট ইয়াত কোনো ধৰণৰ হাৰ্শ স্মেল নাই ইনগ্ৰোড হেয়াৰ ৰিডিউস কৰে কোনো ধৰণৰ ৰেজৰ বাৰ্নছ নাই কাটছ নাই বাৰ্নছ নাই চাবচোন হেয়াৰ ৰিমুভ কৰিলে আমাৰ স্কিনখন বহুত বেছি কোলা পৰি যায় কিন্তু এটো লগালে যে কোনো ধৰণৰ স্কিন ডাৰ্কেনিং নহয় এটা 5 মিনিট ক্ৰীমটো ৰাখি যেতিয়া মই ইয়াতে পোৱা স্পেচুলাখনেৰে হেয়াৰখিনি ধুনীয়াকৈ ৰিমুভ কৰি দিলো চাকচোন কিমান ধুনীয়াকৈ সৰু সৰু হেয়াৰছখিনি ৰিমুভ হৈ আহিছে একো ধৰণৰ প্ৰবলেম নোহোৱাকৈ মোৰ সৰু সৰু ইনগ্ৰোড হেয়াৰখিনি বহুত ধুনীয়াকৈ ৰিমুভ হৈ গৈছে স্কিনখন পুৰা ক্লিয়াৰ কৰি দিছে কাৰণ এটো হ'ল এটা সেনসিটিভ স্কিন ফৰ্মুলা হেয়াৰ ৰিমুভৰ কাৰণে এটো বেষ্ট হয় তেন্তে আপুনিও নিজকে ধুনীয়া আৰু হাইজিন কৰি ৰাখক everteenৰ হৈতে এইটো আপোনালোকে স্কিনত দিয়া কিউআৰ কোডখন স্কেন কৰি অৰ্ডাৰ কৰিব পাৰে